হে দোস্ত, আপোনালোকে এইটো ভাবি চাইছেনে নাই? এই পৃথিৱীত কিমান মানুহে আত্মহত্যা কৰি মৰি আছে, কিমান মানুহ, সেইটো আপুনি মানে গুণিব নোৱাৰে। মানে নৰ্মেল মৃত্যুৰ তুলনাত 10%তকৈ বেছি মানুহ আত্মহত্যা কৰি মৰি আছে। সেই মানুহবিলাক বাৰু কিহৰ কাৰণে আত্মহত্যা কৰি মৰি আছে আপুনি জানিব বিচাৰে নেকি? যদি জানিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণ দেখিব। মানে এই মানুহবিলাকৰ ভিতৰত এনেকুৱা কিছুমান কষ্ট আছে যিবিলাক আনৰ লগত শ্বেয়াৰ কৰিব নোৱাৰে এই মানুহবিলাক, আৰু যিবিলাক শ্বেয়াৰ কৰিব নোৱাৰে সেইবিলাক বুকুৰ ভিতৰত মানে গোট খাই থাকে। আৰু যেতিয়া বহু কষ্ট গোট খাই বুকুত থাকে তেতিয়া মানে মানুহে ভুল এটা সিদ্ধান্ত লৈ ভুল এটা কৰ্ম কৰি পেলায়, আৰু তেনে সময়ত মানুহে আত্মহত্যা কৰে। আৰু এই আত্মহত্যা কৰাৰ কেইবাটাও কাৰণ থাকে, আৰু বেছি যি কাৰণত মানে আজি আত্মহত্যা কৰি আছে সেইটো হ'ল কেৰিয়াৰ। মানে এজন ল'ৰা যেতিয়া মানে 15 ইয়াৰ্ছতকৈ ডাঙৰ হৈ যাব তেতিয়া ঘৰৰ পৰা তাৰ কেৰিয়াৰ কাৰণে চাপ দি মাক দেউতাকে কি কয় যে কামাই কৰি খোৱা, নিজে অৰ্জন কৰি খোৱা, বাপেকৰ হোটেলত আৰু কিমান দিন খাবি, কিবা এটা কৰি দেখুওৱা। ল'ৰাজন সেই সময়ত কিবা এটা কৰিব বিচাৰে কিন্তু একো কৰিব নোৱাৰে, কাৰণ তেতিয়া কিন্তু তাৰ মাইণ্ডটো মানে কামৰ বাবে নহয়, পঢ়া শুনাতে মাইণ্ড দিয়ে। কিন্তু যেতিয়া মানুহে মাক দেউতাক বা ভাই ভনীক এনেকৈ কয় যে নিজৰ কামাই নিজে কৰি খা, নিজে অৰ্জন কৰি খা, তেতিয়া বুজিবি তুই কি কৰিবি, ভৱিষ্যতে তুই চোৰ কৰিবি, কিবা কৰিবি, এনেকৈ যেতিয়া কয় ল'ৰাৰ মাইণ্ডটো কিন্তু হেৰুৱাই যায় আৰু তেওঁ পঢ়াৰ পৰা ডাইভাৰ্ট হৈ যায়। আৰু যেতিয়া তেওঁ এই পঢ়াৰ পৰা ডাইভাৰ্ট হৈ যায় তেতিয়া তেওঁ এক্সামত ভাল পাৰফৰ্মেঞ্চ কৰিব নোৱাৰে। তেতিয়া আৰু তেওঁৰ মাইণ্ডত প্ৰেছাৰ পৰে যে পৰীক্ষাও ভাল কৰিব নোৱাৰিলোঁ, ঘৰৰ পৰাও কৈ আছে যে কি কৰি খাবি, কি নকৰি খাবি, কেৰিয়াৰটো মোৰ বৰবাদ হৈ গ'ল, এনেকুৱা এটা ফিলিংছ আহি যায়। আৰু তেতিয়া মানে ল'ৰাটো ভুল এটা সিদ্ধান্ত লয় আৰু গামোচা এটা লৈ ধৰ্ণাত উঠি মানে আত্মহত্যা কৰি দিয়ে। এনেকুৱা আচলতে কৰিব নালাগে। মানে কেৰিয়াৰটো কি, কেৰিয়াৰটো মানে আপোনাৰ হাতত নাই, আপুনি জাষ্ট চেষ্টা কৰিব পাৰে। আপোনাৰ কেৰিয়াৰটো বনাই দিয়াৰ মালিক ওপৰৱালা, সেইকাৰণে আপুনি চেষ্টা কৰি যাওক। হ'ব নহ'ব সেইটো আপুনি গেৰাণ্টি দিব নোৱাৰে, আপোনাৰ মাক দেউতাকে গেৰাণ্টি দিব নোৱাৰে, এই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও মানে আপোনাৰ এই সফলতা বা কেৰিয়াৰৰ গেৰাণ্টি দিব নোৱাৰে, কাৰণ আপুনি আজি আছে কালি মৰিব পাৰে। সেইকাৰণে ইয়াৰ গেৰাণ্টি নিদিব, আৰু সেইকাৰণে আপুনি ভুল সিদ্ধান্ত নল'ব। এইটো আছিল এটা কাৰণ। আৰু দ্বিতীয়টো কাৰণ হ'ল মানে কোনোবা ছোৱালীয়ে ল'ৰাক এৰি গৈছে, কোনোবা ল'ৰাক ছোৱালী এৰি গৈছে। প্ৰথম নম্বৰটোতো কেৰিয়াৰৰ কাৰণে হয়, এইটোতো মানি লোৱা যায় যে কেৰিয়াৰৰ কাৰণে মৰিছে। কিন্তু দ্বিতীয় নম্বৰটোতো কি? দ্বিতীয় নম্বৰটো হ'ল যে কোনোবাই এৰি গৈছে। আৰে ভাই, কোনোবাই এৰি গৈছে যাওঁ, আৰু নতুন আহিব। মানে আপুনি সেনেকুৱা মানুহক ভাল পাইছে যি মানুহে আপোনাক এৰি গ'ল, আকৌ তাক লৈ আপুনি কষ্টও পাই আছে। এনেকুৱা মানে কৰিবই নালাগে। মানে কেৰিয়াৰৰ কাৰণে এইটো মানে তেওঁ মানি লোৱা যায়, কিন্তু আপুনি এজন মানুহৰ বাবে মানে সকলো মানুহৰ সপোন ভাঙি থৈ মানে গুচি যাব, এনেকুৱা কোনো কথা নাইতো। আৰু আত্মহত্যা কৰিলে যে আপুনি মানে সকলো সমস্যাৰ সমাধান হৈ যাব, এনেকুৱাও কোনো কথা নাই। সেইকাৰণে মানে সকলো সময়ত যেতিয়া আপোনাৰ কষ্ট লাগিব বা দুখ লাগিব, কোনোবা এৰি যাব, তেতিয়া মানে আপুনি আপোনাৰ মাইণ্ডটো মানে ফ্ৰেছ কৰি ভাবক যে এতিয়া মই যদি এইটো কৰোঁ, আত্মহত্যাটো কৰি লওঁ, ভৱিষ্যতে কি হ'ব, মোৰ কি লাভ হ'ব। এনেকৈ যেতিয়া আপুনি ভাবিব পাৰিব তেতিয়া আপুনি কেতিয়াও আত্মহত্যা নকৰে, এইটো মোৰ 100% গেৰাণ্টি। আৰু যদিও আপোনাৰ কেতিয়াবা আত্মহত্যা কৰিব মানে মন যায়, মই আপোনাক এটা মানে উপদেশ দিওঁ। আচলতে কিন্তু উপদেশ দিব নালাগে, তথাপি মই আপোনাক এটা উপদেশ দিওঁ যে মানে যেতিয়া আপোনাৰ মন যায় যে মই আত্মহত্যা কৰিম, মই মৰিম, এই আত্মহত্যা কৰাৰ আগত মোৰ 1 ঘণ্টা মৌ দিয়ক বা 1 ঘণ্টা ৰান কৰক। ৰান কৰাৰ পিছত যদি আপোনাৰ লাগে যে আত্মহত্যা কৰিম, তে আত্মহত্যা কৰিব। আৰু যদি এনেকুৱা ফিলিংছ হয় যে নহয় মই কিবা এটা কৰিব পাৰিম, তেনেহ'লে আত্মহত্যা নকৰিব। কাৰণ আত্মহত্যা কৰিলে কোনো সমস্যাৰ সমাধান নাহে, আৰু সমস্যা উৎপন্ন নহয়, সমস্যা শেষ নহয়, আপুনি শেষ হৈ যায়। কাৰণ মানুহ যেতিয়ালৈ জীয়াই আছে তেতিয়ালৈ সমস্যাও আহিব, আৰু আপুনি মৰি গৈছে, আপোনাৰ চেপ্টাৰ ক্ল'জ হৈ গৈছে, আপোনাক লৈ আৰু কোনেও নাভাবে। সেইকাৰণে মানে এই মতলবী দুনিয়া কাৰো ওপৰত মানে ৰাগ কৰি আত্মহত্যাৰ পথ বাছি নল'ব, প্ৰতিশোধৰ পথো বাছি নল'ব। তাক দেখুৱাই দিয়ক আপুনি কিবা এটা কৰিব পাৰে, তেতিয়াহে আপোনাৰ লাইফটো সুন্দৰ আৰু মানে সুখময় হৈ যাব। তো আজিৰ ভিডিঅ'ত ইমানখিনিয়ে, লৈ আহিম আৰু এটা নতুন ভিডিঅ'। তেতিয়ালৈ সুস্থ থাকক, শান্তি থাকক। অ'কে, বাই।